তার ইমান ওজন নিচিনা মোকে দাঙি দে বডি কিন্তু নাই এই মছলা জিন্দা আছা হাই গাইছ আপোনাক পুনৰ স্বাগতম জনাইছোঁ যে নতুন বিদ্যালয় আৰু আজি আমাৰ যোৱা কথা আছিলে যে হাজো মন্দিৰ মাধৱ মন্দিৰত মা ভণ্টি মই প্ৰিয়া মেডাম আৰু প্ৰিয়া মেডামৰ মা আজি আমাৰ যোৱা নহয় কোনো এটা বিশেষ প্ৰব্লেমৰ কাৰণে চ' এতিয়া আমি যাই আছোঁ ছায়েন্স মিউজিয়াম যাম আমি পাঁচজনে আৰু আমাৰ ঘৰৰ তিনিজন আৰু সেইফালে প্ৰিয়া মেডামহঁতৰ চ' চাইডক এতিয়া ৰেডি হৈ লওঁ এতিয়া আপোনালোক ৰেডি হৈ লগ পাই আছোঁ এয়া ঘৰৰ পৰা ওলালোঁ ৰেডি হৈ কিনে এইফালে মাহঁতে আগত গুচি গ'ল এতিয়া মানে খোজৰ কাৰণে ভাল মানে ৰ'দটো পূৰা চকুত পৰিছে সেইটো কাৰণে একো ভালদৰে কৰিব পৰা নাই গাড়ী আন নাই কিন্তু গাড়ীৰ চাবি আছে লগত চ' ব'লক আৰু এইফালে প্ৰিয়া মেডামত আহি গ'ল এয়া প্ৰিয়া মেডামৰ মা এতিয়া ইয়াৰ পৰা অলপ চিধা গাড়ীত উঠোঁ আৰু এতিয়া গাড়ী উঠি কিনে বাৰু অলপ দেখাই দিছোঁ ভিডিঅ'ত আৰু ৰ'দৰ কাৰণে ভালদৰে ভিডিঅ' বনাবৰ কাৰণে চকু মেলিবই পৰা নাই আহি পাই গ'লোঁ এয়া নামি আছে মানুহ এইখিনি পাই গ'লোঁ পাৰ্কিং গেট এইফালে পাৰ্কিং গেট আহি পাই গ'লোঁ আৰু এইফালে আমি যাব লাগিব এতিয়া এইফালে চ' চাই লওঁ এতিয়া ইয়াৰ পৰা এইখিনি যাব লাগিব খোজকাঢ়ি আগত যে আছে এই দুটা পিছত যে আছে এই দুটা এইফালে ইয়াতে আগতে ঘোঁৰা আছিলে এতিয়াবা আছে নাই কোনো গেৰাণ্টি নাই চাওঁ ৰ'ব এতিয়া ইয়াৰ পৰা খোজকাঢ়ি আছোঁ মই অকলে এইফালে এই দুটা টিম আগত সেই দুটা টিম মানে মই ইয়াতে অকলে এইফালেতো মই অকলে আৰু এইফালে আছে দুটা দুটা টিম চাৰিওফালে মই ইয়াতে অকলে মোৰ লগত কোনো নাই আৰু মানে যা ইয়াতে আহি পাই গ'লোঁ আৰু ইয়াতে ফাৰ্ষ্ট ল'ব লাগিব টিকটটো এতিয়া ফাৰ্ষ্ট টিকটটো লৈ লওঁ চাওঁ আৰু যদি কেমেৰাৰ কাৰণে কিবা এক্সট্ৰা টিকট ল'ব লগা হয় তো লৈ ল'ম আৰু এইফালে টিকট লোৱা হৈ গ'ল এইটো টিকটটো লৈ লওঁ বাৰু কেমেৰা এতিয়া কাটা নাই এতিয়া ভিতৰলৈকে যাই কিনে চাওঁ কি কাটিব লাগে নে কি হয় ত' এতিয়া ইহঁতে আহি আছে দেখাই দিওঁ ফাৰ্ষ্ট টিকটটো চ' চাই থাকক আৰু এতিয়া ইয়াতে টিকটটো দেখাই দিলোঁ বাৰু কেমেৰাৰ কাৰণে একো টিকট কাটিব নালাগিল এতিয়া যাই আছোঁ ভিতৰলৈকে ইয়াতে এতিয়া এইখিনি আহি পাই গ'লোঁ ভিতৰত চ' চাওক আৰু ইয়াৰ পিছত আমাৰ প্ৰিয়া মেডামতো আহি আছে হাই ছেকেণ্ডেৰী ফাইনেল দিয়া ছেকেণ্ড ইয়েৰ এক্সাম সেইটো এক্সামটো হৈ গ'লে আমি যাম হাজো মন্দিৰ চ' তেতিয়া দেখাম এতিয়া ইয়াতে এইখিনি চাই লওক আহি গ'লোঁ ভিতৰত এইফালে এইটো টিকটটো ইয়াতেও দেখালোঁ বাৰু আৰু ইয়াতে কি হয় ভিতৰত সোমালে মাস্ক কম্পালচৰি চ' সেইটো কাৰণে মাস্কটো মাৰি লওঁ আৰু এইফালেও সিহঁতে চবে মাস্কবিলাক মাৰি লওঁ এই আৰু এতিয়া ইয়াতে দেখাই আছোঁ আৰু অলপ অলপ বস্তু আছে এইখিনি মাস্কটো কম্পালচৰি মাস্কটো মাৰি লৈছোঁ চ' এতিয়া বলক এইফালে অলপ চাই আহোঁ আৰু এটা বস্তু দেখা আছে ইফালেদি মানুহ গ'লে এয়া চাই লওক এতিয়া মই ইয়াতে আহিছোঁ নহয় এয়া চাই লওক গাত জুই জ্বলি আছে আৰু এইটো বা কি হয় এইটো ভালদৰে নাজানো বাৰু এতিয়া মানে এইটো ইয়াতে এইটো হৈছিলোঁ বোলে এইফালে এইবিলাক বস্তু চেঞ্জ হয় এয়া সেই আৰু এইটো আৰু ইয়াতে এনেকৈ হাতটো দিয়াৰ লগে লগে মানে এইটো বস্তুটো এনেকৈ ঘূৰি থাকে চাই লওক এইটো আহি যাব ইয়াতে যদি এইটো বস্তু ইয়াতে বেছিকৈ ধৰি থাকে চ' এইটোৱে আৰু এইফালে এই দুটা পূৰা ঘূৰি আছে ইয়াতে পূৰা আকৌ ওপৰত এনেকৈ উঠি যাই আছোঁ এইখিনি বাচ্ছাবিলাকৰ কাৰণে এইবিলাক গোটেই সৰু বাচ্ছাৰ লিখা আছে ইয়াতে এইবিলাক এইটো বুজাইছে যে ওপৰত এনেকুৱা মানে বুদ্ধি প্ৰয়োগ কৰি মানুহে ওজনটো কম কৰিব পাৰে এয়া এইটো বাৰু মই টানি দেখাইছোঁ এখন হাতেৰে টানি দিছোঁ এইখিনিলৈকে এতিয়া শ্ল'লি এয়া আৰু এয়া ভিতৰৰ পৰা ওলালোঁ সেইফালৰ পৰা এতিয়া এইফালে ওলাই আহিলোঁ এইফালে এইখিনি ওলাই আহি গ'লোঁ এতিয়াৰ পৰা ওলাওঁ আৰু ইয়াৰ পৰা সিফালে আৰু চাব লগা জেগা আছে বাৰু এইফালে যাই আছোঁ এতিয়া লাহে লাহে আৰু ইয়াতেও ভেকচিনৰ কিবা কিবি লগাই দিছোঁ নতুনকৈ এইবিলাক নাছিল বাৰু আগতে এইবিলাক এতিয়া নতুনকৈ আহিলে চ' সেইয়াই আৰু
এইখিনি টাচ নকৰাকৈ এইটো অট'মেটিক যায় আৰু এইফালে কৰি আছে এইখিনি মই কেমেৰা কৰিলে আমাৰ প্ৰিয়া মেডাম আৰু আছে বাৰু মই দেখাই আছোঁ জুই 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 আৰু এইটো বস্তুটো চাওক সমান আছে ইয়াৰ পৰা তলৰ পৰা হাতটো দিয়াৰ লগে লগে মোৰ হাতটো উঠি আহিলে আছে এইটো চাওক এইটো চাইডে গ'লে মাথাটো অট'মেটিক ঘূৰোৱা টাইপ লাগি যায় প্ৰিয়া মেডাম পূৰা খোৱা বস্তু আৰু এইফালে চব আমি আধা আধা তলফালে আধা ওপৰফালে আধা এয়া চাই লওক ইয়াতে আকৌ আধা এইবিলাক 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 চব মানে আধা আধা আৰু এয়া এতিয়া যাই আছোঁ ফুলবলীয়া এইটো ফুলবলীয়া মানে চাৰিওফালে ৰাস্তা কি গমেই নাপায় না না মই ওলাই দিছোঁ না ফুলবলীয়া চবলে ভয় চবলে ভয় এইখিনিতে না আহি পাই গ'লো আহি পাই গ'লো ওলাই ওলাই আহি পাই গ'লো এইবিলাক মোৰ গোটেই মুখস্থ হৈ গৈছে ইয়াৰ ভিতৰত এতিয়া সোমালো ইয়াৰ পৰা আকৌ ফুলবলীয়া তাৰ এবাৰ সোমালো এইফালেদি সোমালো এইফালেদি সোমালো আৰু এবাৰ সোমালো এইফালেদি আৰু এবাৰ গ'লো ইফালেদি এইফালেদি গ'লো এইফালেদি গ'লো এইফালেদি গ'লো আৰু এইফালে ওলাই গ'লো কেনে এইফালে কয়লাখনি আছিল ভিতৰত যাব পৰা আছিল মানে কয়লাখনি নহয় আৰু এইটো মানে এনেই দেখাইছে কয়লাখনি কিন্তু এতিয়া এইটো বন্ধ আৰু এইফালে চাই লওক কি ধুনীয়া এটা পৰিৱেশ ফুল মানে এনেকুৱা ধৰণৰ জেগা ন বহুত বেছি ভাল লাগিছে এয়া চাই লওক জাহাজ এইখন যুদ্ধ মানে আমি যেতিয়া যুদ্ধ কৰিম তেতিয়া আমাক লৈ যাব দিছে ইয়াৰ পৰা এয়া এইফালে আৰু ইয়াতে এটা কাছ এটা আছিল মই দেখাই আছোঁ বাৰু যদি আছে ইয়াতে বাৰু বৰ্তমান কাছ নাই ইয়াৰ সৰু সৰু মাছ আছে দুই এটা কেমেৰাত দেখা নাপাব ইমান স্পষ্ট এইবিলাক ইয়াতে মাছ আছে এয়া মাছ মাছ চব যিফালে ওলাব লাগে আমি সেইফালে সোমাই আছোঁ এইফালে আছে এইটো এটা মাছ কিবা মাছ খলিহনা মাছ দিছ ইজ খলিহনা দিছ ইজ বহুত নাম এইটো মাছটো চাওক না অসম এইফালে এইটো এটা আছে মাছ ও ভাই সাহাব ওইফালে চাই লওক বাঘ বাপৰে ডেঞ্জাৰ নাম ডেঞ্জাৰ মাছ আছে ইয়াতে এইফালে এই ও ভাই সাহাব ষ্টাৰফিছ নেকি এইটো আৰু এইফালে আছে বাৰু মাছ ইয়াতে চব মাছে মাছ সোণালী মাছ ডেঞ্জাৰ ও ভাই সাহাব দিছ ইজ কিয়া পুঠি মাছ আমাৰ লোকেল এইটো দিছ ইজ কাৰ্প মাছ এইটো বা কিবা মাছৰ নাম নাই বাৰু মৌচানা জিন্দা আছা ভাই মৌচানা জিন্দা আছা ভাই ভাই মৌচানা জিন্দা আছা মৌচানা জিন্দা আছা নাই মৰছি চাগে
হাতৌ মাছ কুংখাৰ ও বিশেষ क्या है চিতল চিতল ই দেখা নাই ডেঞ্জাৰ এইটো আৰু কি কান্দুলি এইফালে শুই আছো কেনে মকৰা জালত পৰিছো আই মকৰা পৰি কিন্তু নাই হাতখন শুই আছো মকৰাৰ নিচিনা ইয়াতে মকৰা জালত অলপ এতিয়া আৰু বেলেগ এটা জেগাত যাই চাওঁ উঠি আছো ওপৰত এইফালে যা মুনু তাৰ ইমান ওজন দেখিছিলে মকে দাঙি দে এইফালে আছে জুলি আৰু এইফালে আমাৰ প্ৰিয়া মেডাম জুলি আছে নাই জুলিব আৰু মই জুলিলো বাৰু মিছা কথা নকওঁ অলপত জুলিলো এয়া জুলি আছোঁ জুলনাত কিন্তু বেছি স্পীড যোৱাৰ কাৰণ হাতেৰে আছে যিহেতু পৰি যাব পাৰোঁ এটা হাতেৰে ৰাখিব নোৱাৰিম হয়তো জুলি আছোঁ এইফালে জুলি আছে আমাৰ মুনু এইফালে আমাৰ ৰখি আছে এইবিলাক জোলা হৈ গ'ল এতিয়াৰ পৰা যাই আছোঁ এইফালৰ পৰা হৈ গ'ল তাৰপিছত এতিয়া এইফালে যাই আছোঁ চাই লওঁ এইফালে চলি আছে জংঘল পাৰ্টি তিনিটা মাটিত আৰু এইফালে দুটা ওপৰত আমি মাটিত গৈছোঁ তাৰপিছত আৰু আছে বাৰু মাটি এইটো এটা ইয়াৰ কেণ্টিনত দাম বাৰু একে ইমান বেছি কম নহয় এইটো আছে বিচ্ছু মানে ঐতিহাসিক জন্তু এইটো বিচ্ছু নহয় নামটো আৰু বেলেগ আছে এইবিলাক ইয়াতে আছে লিখা আহিলে কাৰণে দেখা হ'ব ইয়াতে এতিয়াতো বাৰু ইমান দেখাই থাকিব নহয় নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব এইফালে আছে এইফালেও আছে এইবিলাক দেখা আছোঁ চাই থাকক এইবিলাক চাই লওক জন্তু এইফালেও আছে এয়া এইবিলাক গোটেই যিবিলাক ডাঙৰ আছে যিবিলাক মানে একদম পুৰণি জন্তু আছিল যিবিলাক এতিয়া পৃথিৱীৰ পৰা নোহোৱা গৈছে সেইবিলাক জন্তুবিলাক ইয়াতে আছে মানে অৰিজিনেল নহয় এইটো বনোৱাই হয় তেনেকুৱা এইবিলাক এটা চব বনাই কিনে সজাই থৈ দিয়া আছে এতিয়া আহি আছোঁ জংঘলৰ মাজে পুৰা গেং লৈ মানে মই আগত মই লিডাৰ এইফালে চব মোৰ গেং এইফালে বোলে লিডাৰ এইফালে হেকুলি বেংচতা আৰু ফৰিং আছে এইটো ফৰিং চুব পাৰি কোনে তাৰপিছত পাত বেং এইটো এই দুটা পাত বেং তাৰপিছত এইফালে আছে শহাপহু অৰিজিনেল নহয় দে বনোৱা এইবিলাক শহাপহু সেইটো এটা বেঙৰ লগত দেখিবা ভাল নেকি নাজানো ইমান এটা এইফালে আছে এয়া আমাৰ হৰিণদা ইয়াতে আৰু এনেকুৱা চাব লগা বস্তু নাই এতিয়া আৰু ইয়াৰ পৰা চিধা ঘৰতে যাম এইটো ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট এটা ভিডিঅ'লৈ তেতিয়াহ'লে বাই বাই জয় আই অসম।